নমস্কাৰ ডি টাইম চেনেললৈ সকলোকে স্বাগতম জনাই আজি ষ্টুডিঅ'ত মই বৰ্ণালী এতিয়া হোৱা আজি প্ৰথমটো খবৰৰ মাজলৈ আজি গুৱাহাটীৰ বৰলুইতৰ ওপৰত বায়ু সেনাৰ এয়াৰ বিমান শ্ব' গুৱাহাটীৰ আকাশমাৰ্গত আজি একেলগে উৰিব 9খনকৈ যুঁজাৰু বিমান লাচিত ঘাটৰ পৰা আৰম্ভ হ'ব এই বিমান শ্ব' 1971 চনৰ ভাৰত বাংলাদেশ যুদ্ধৰ 50 বছৰ পূৰ্ণ হোৱা উপলক্ষে তথা আজাদী কে অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি এই এয়াৰ বিমান শ্ব'ৰ আয়োজন কৰে বায়ু সেনাই ইপিনে হিজাবক লৈ উত্তাল হৈছে ইখনৰ পিছত সিখন দেশ ক্ৰমাৎ সম্প্ৰসাৰিত হৈছে ইৰাণৰ হিজাব বিৰোধী প্ৰতিবাদ এই আন্দোলনে বৰ্তমান স্পৰ্শ কৰিছে কানাডা আমেৰিকা ব্ৰিটেইনকে ধৰি আন বহুকেইখন দেশক ইৰাণত হিজাব পৰিধানৰ ত্ৰুটিৰ বাবেই আৰক্ষীয়ে আটক কৰিছিল মাছা আমিনী নামৰ এগৰাকী যুৱতীক আৰু আৰক্ষীৰ জিম্মাত মাছাৰ মৃত্যুৰ পিছতে এতিয়া সমগ্ৰ দেশতে জ্বলিছে জুই হিজাব বিৰোধী প্ৰতিবাদ দমনৰ বাবে এইবাৰ ৰাজপথত নামিব লগা হৈছে মহিলা কামাণ্ডো জাপানৰ বৰ্তমান প্ৰধানমন্ত্ৰী কিচিডাৰ সৈতে বিলিটাৰিয়েল মিটিঙত মিলিত হয় জাপানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চিনজো আবেৰ মৃত্যুত শোক প্ৰকাশ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাওঁহক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন और जापान आने के बाद मैं अपने आप को ज्यादा शोकातुर अनुभव कर रहा हूं क्योंकि पिछली बार जब मैं आया तब अभय शांत से बहुत लंबी बातें हुई थी और कभी सोचा ही नहीं था कि जाने के बाद ऐसी खबर सुनने के नौबत आएगी এতিয়া জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ এনডিএফবিৰ নেতা ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ড 30 অক্টোবৰত ধাৰাবাহিক বোমা বিস্ফোৰণৰ গোচৰৰ শুনানি আজি গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ আদালতৰ পূৰ্বৰ ৰায় বাহাল ৰাখি ৰঞ্জন দৈমাৰীক বিহা হ'ল যাৱজ্জীৱন কাৰাদণ্ড লগতে 10 গৰাকী অন্য অভিযুক্তকো শাস্তি প্ৰদান কৰে আদালতে ৰেচন কাৰ্ড নথকা পৰিয়াললৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ৰাজ্যৰ 10 লাখ ৰেচন কাৰ্ড নথকা পৰিয়ালে শীঘ্ৰেই লাভ কৰিব ৰেচন কাৰ্ড দুৰ্গা পূজাৰ পিছতেই ৰাজ্যৰ 10 লাখ পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে ইফালে গেংটকৰ পৰা 700 কিলোমিটাৰ চাইকেল চলাই জামুগুৰি হাটত উপস্থিত হলহি অনিল চেত্ৰী নামৰ এগৰাকী যুৱক চাওঁহক সবিশেষ लक्ष्य यही है कि यार हमारी सोसाइटी में जो है ठीक है हमारे उम्र के लोग बोले या हमारे से बड़े से हमारे से छोटे भी लाइक मतलब रॉन्ग डायरेक्शन में जा रहे हैं अभी के टाइम में ठीक है लोग कोई ड्रग्स कोई मारपीट झगड़ा ठीक है उसमें लगे हुए हैं तो मैंने एक स्टेप लिया है ठीक है मैं साइकिलिंग इसलिए कर रहा हूँ क्योंकि लोगों को देखकर भी मोटिवेट हो मतलब यूथ को इनकरेजमेंट मिले ताकि एक चीज़ में पैशनेट होके काम करने से और गलत चीज़ में मतलब ध्यान नहीं जाएगा আজিলৈ বাতৰি ইমানেই নমস্কাৰ